হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল দিলদাৰ ব্লগ। গাইজ, মই গৈ আছোঁ আজি তেজপুৰ অগ্নিগড় পাৰ্ক চাবলৈ। আপুনি চাব নেকি মোৰ লগত অগ্নিগড় পাৰ্ক? তেনেহ'লে বলক মোৰ লগত অগ্নিগড় পাৰ্ক চাই আহিলোঁ। মানে অগ্নিগড় পাৰ্ক চাবলৈ গৈ আছোঁ। চাইকেল চলাইছিলোঁ, এই বাইক কিমান চলাম, বাইক চলাই মই বৰ হৈ গৈছোঁ। সেইকাৰণে মই চাইকেল লৈ গৈ আছোঁ অগ্নিগড় পাৰ্ক চাবলৈ। আৰু সন্মুখত আছে কলীয়া বুমৰা দলং। কলীয়া বুমৰা দলং পাৰ হৈ যাব লাগিব। আৰু মোৰ ঘৰৰ পৰা প্ৰায় অগ্নিগড় পাৰ্ক অহা যোৱা 65 কিলোমিটাৰ হ'ব। কলীয়া বুমৰা দলং আহি গ'লোঁ। উঠাৰ সময়ত যি কষ্ট হয়, বহুত কষ্ট উঠাৰ সময়ত, নামাৰ সময়ত কষ্ট নাই। কলীয়া বুমৰা দলঙৰে গৈ আছোঁ চাইকেল চলাই। এই বাইক কিমান চলাম, বাইক চলাই বৰ হৈ গৈছোঁ। এইখন চাইকেল লৈ আহিছোঁ। চাইকেলত পেট্ৰল চেট্ৰল ভৰিব নালাগে, মুখত ভৰালে হ'ল। এইখন চাইকেলেই ভাল। এতিয়া কলীয়া বুমৰা দলং পাৰ হৈ গ'লোঁ। মানে কলীয়া বুমৰা দলং পাৰ হোৱা মানে ডিষ্ট্ৰিক্ট পাৰ হোৱা, মানে নগাঁও ডিষ্ট্ৰিক্ট পাৰ হৈ তেজপুৰ ডিষ্ট্ৰিক্ট আহি গ'লোঁ। মাৰা নাই, এনেকৈ গৈ আছোঁ। এতিয়া মই আহি গ'লোঁ অগ্নিগড় পাৰ্কত। মোক দৃশ্য যিটো দেখিছোঁ ন, এইটো হ'ল অগ্নিগড় পাৰ্ক। তেনেহ'লে বলক অগ্নিগড় পাৰ্কৰ ভিতৰত সোমাই যাওঁ। ৰ'ব আগতে টিকেট কাটিব লাগিব। টিকেট কটাৰ পাছতহে সোমাবলৈ দিব। মই টিকেট অলৰেডি কাটিলোঁ। সেই গেটমেনক দেখুৱাৰ পাছত ওপৰত উঠি যাম। গেটমেন দেখাৰ পাছত টিকেটখন ছিঙি দিব, আধা মোক দিব, আধা নিজে ৰাখি দিব। উঠিলোঁ, ফাইনেলি আহি গ'লোঁ অগ্নিগড় পাৰ্কত। অগ্নি মানে হ'ল জুই, গড় মানে হ'ল দেৱাল। আজিকালিৰ দিনত যেনেকুৱা কংক্ৰিটৰ দেৱাল বনাওঁ, তেতিয়াৰ দিনত বান ৰজাই নিজৰ জীয়েক উহাক চাৰিওফালে জুই লগাই বন্দী কৰি ৰাখিছিল। চাইকেল চলাই কিমান দূৰৰ পৰা আহিলোঁ। এতিয়া কিমান ওখত উঠিব লাগে ক'ব নোৱাৰোঁ। খটখটি বগাই ওপৰত উঠি আছোঁ। বহুতো ওখত উঠি গ'লোঁ, ভাগৰ লাগি আছে। অ' মাই গড। বহুত কষ্টৰ ফলত ওপৰত উঠি আহিলোঁ। চাওক কিমান ধুনীয়া চাই, চাওক চাৰিওফালে কিমান ধুনীয়া। এয়া হৈছে উহা, এয়া হৈছে চিত্ৰলেখা। মানে এদিন ৰাতি উহা এটা সপোন দেখিছিল। সেই সপোনত উহা এজন ৰাজকুমাৰক দেখা পালে আৰু উহাই তাইৰ বান্ধৱীক চিত্ৰলেখাক ক'লে। আৰু চিত্ৰলেখাই চিত্ৰ অঁকাত বহুত পাকৈত আছিল আৰু চিত্ৰলেখাই সেই ৰাজকুমাৰজনক আঁকিলে আৰু আঁকি শেষ হোৱাৰ পাছত দেখিলে সেই ৰাজকুমাৰজন বেলেগ কোনো নহয়, শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধ। যেতিয়া উহা অনিৰুদ্ধৰ ছবি চালে আৰু ছবি চাই বহুত মোহিত হ'ল আৰু অনিৰুদ্ধক বিয়া পাতিবলৈ ব্যাকুল হ'ল, এই কথা আহি চিত্ৰলেখাক ক'লে। এয়া দেখিছে নহয়, চিত্ৰলেখাই অনিৰুদ্ধক হৰণ কৰি আছে। যিহেতু চিত্ৰলেখাই মায়েৰ যাদু জানিছিল, তাইৰ মায়েৰ যাদুৰে অনিৰুদ্ধক হৰণ কৰি আনি বিয়া পতাইছিল। তাৰ পাছত উহাৰ লগত অনিৰুদ্ধৰ বিয়া হৈছিল আৰু পিছফালে ছোৱালীজনী থিয় হৈ আছে, এইজনী হ'ল চিত্ৰলেখা আৰু উহাৰ অনিৰুদ্ধৰ বিয়া হৈ আছে। তাৰ পাছত এই কথা বান ৰজাই শুনিলে। বান ৰজাই শুনাৰ পাছত অনিৰুদ্ধক কাৰাগাৰত বন্দী কৰি ৰাখিলে। ইয়াত লিখাই আছে, এয়া দেখাইছে শ্ৰীকৃষ্ণ আৰু মহাদেৱৰ মাজত হোৱা যুদ্ধ। এই যুদ্ধক হৰিহৰ যুদ্ধ বুলি কোৱা হয়। যিহেতু শ্ৰীকৃষ্ণ আৰু মহাদেৱ দুজন সমানে বীৰ আছিল, তেওঁলোকৰ মাজত এই যুদ্ধ কেতিয়াও অন্ত পৰা নাছিল আৰু এই যুদ্ধ গোটেই পৃথিৱীখন কঁপি গৈছিল। এয়া হ'ল হৰিহৰ যুদ্ধ। এইটোৱে আছিল
আগলৈ গৈ চাই দেখোঁ। এইটো হ'ল বেকুলীৰ ছাতি আৰু এই তলতো বেকুলী তলত বহি আছে, ওপৰত ছাতি মিলি আছে। এইখিনি চাই মোৰ বহুত ভাল লাগিল। ওপৰত ছাতি মিলি আছে, তলত বেকুলী বহি আছে। কিমান ধুনীয়া লাগিছে চাই প্লেচখন। এতিয়া ওপৰত উঠিম। দেখিছে না মোৰ পিছফালে ওপৰত উঠিলে গোটেই তেজপুৰ টাউনখন দেখা যায়। এনে বলক ওপৰত উঠি যাওঁ তাত। এতিয়া মই ওপৰত উঠি আহিলোঁ। ইয়াত দেখিছোঁ নহয় তেজপুৰ টাউন, অলপ জুম কৰি দিওঁ চাব। এয়া হ'ল তেজপুৰ টাউন আৰু কাষত ব্ৰহ্মপুত্ৰ চাব। আৰু এইটো হ'ল মহাবাহু ব্ৰহ্মপুত্ৰ, মানে ব্ৰহ্মপুত্ৰৰ কাষতে অগ্নিগড় পাৰ্ক। এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। পৰৱৰ্তী ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল নটিফিকেশ্যন কৰি দিয়ক। আজিলৈকে বাই বাই।